हेलो फ्रेंड्स MPS मिक्स चेनेलলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ভকুৱা মাছৰ সৈতে ভোলৰ জোলখন। বলকচোন বনাই চাওঁ এতিয়া জোলখন। আজি ভকুৱা মাছৰ সৈতে বনোৱা ভোলৰ জোলখনৰ বাবে লৈছোঁ মই 5 পিচ মান মাছ লৈছোঁ, দুটা ভোল কাটি লৈছোঁ আৰু এটা আলু কাটি লৈছোঁ। অকণমান দেখিছেনে, অকণমান হালধি আৰু ৰেড চিলি গুড়া লৈছোঁ। আধা ফাল পিঁয়াজ কাটি লৈছোঁ, অকণমান আদা নহৰু পেষ্ট লৈছোঁ, দুটা জলকীয়া লৈছোঁ, এটা বিলাহী লৈছোঁ, অকণমান কালজিৰা লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰিবচোন। লগতে আপোনালোকে যদি মোৰ চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। প্লিজ ছাবস্ক্ৰাইব কৰিবচোন মোৰ চেনেলটো। এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁচোন ব'লক। এতিয়া আমি কেৰাহীখন পাতি ল'লোঁ, তেলটো গৰম হৈছে, এতিয়া মাছটো ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰি হ'ল, কেৰাহীৰ পৰা উঠাই ল'লোঁ। এতিয়া আমি চব্জিটো বনাম। ৰজা তেলখিনিতে ইয়াতে কালজিৰা দিছোঁ অকণমান, তাৰপিছত পিঁয়াজ এটা দিছোঁ, ফুটিছে কালজিৰাকেইটা। এতিয়া আমি পিঁয়াজখিনি দি অকণ ভাজি ল'ম। তাৰপিছতে ইয়াতে আদা নহৰু পেষ্টটো দি দিম। আদা নহৰু পেষ্টটো দি অকণমান লৰাই দিম। তাৰপিছতে আকৌ হালধি গুড়ি আৰু ৰেড চিলি গুড়িখিনি দি অকণ লৰাই দিম। তাৰপাছতে আমি ইয়াতে দি দিম বিলাহীখিনি দি দিম। এতিয়া অকণমান লৰাই লৈ এতিয়া বিলাহীখিনি দি দিম। বিলাহীখিনি দি জলকীয়া দুটাও দি দিম লগতে। দি এতিয়া ভাজি থাকিম অকণমান। বিলাহীখিনি কোমল হোৱালৈকে অলপমান দেৰি ভাজি থাকিম। এতিয়া বিলাহীখিনি গলিবৰ কাৰণে অকণমান নিমখ দিম। এতিয়া অকণমান নিমখ দি দিছোঁ। তাৰপিছতে আকৌ ভাজিব, লৰাই দিব, মিহলাই দিব বিলাহীখিনি গলিবৰ কাৰণে। তাৰপিছতে দেখিছেনে বিলাহীখিনিৰ পৰা কেনেকৈ তেল এৰিছে। এতিয়া আমি আলু আৰু ভোলখিনি ইয়াতে দি ভাজিম। এতিয়া এইখিনি লৰাই দিম, মানে মছলা আৰু বিলাহীখিনি আলুখিনিৰ লগত মিহলি হৈ যাবৰ কাৰণে অকণমান লৰাই দিম। এতিয়া লৰাই দিছোঁ, এইখিনি মিহলি হৈ গৈছে। এতিয়া আমি ইয়াতে ঢাকনিখন লগাই দিম অলপ দেৰি সিজিবৰ কাৰণে। আলুখন সিজিবৰ কাৰণে, আলু আৰু ভোল সিজিবৰ কাৰণে অলপ দেৰি ঢাকনিখন লগাই এৰি দিম। দেখিছেনে এতিয়া ঢাকনিখন মেলি চাইছোঁ, ভোলখিনি গলি গৈছে কেনেকৈ। দেখিছেনে ভোলখিনি কেনেকৈ গলি গ'ল। এতিয়া লগতে আলুখিনিও সিজিলে। এতিয়া আমি ইয়াতে গৰম পানী দিম। গৰম পানী অলপ কৰি থোৱা আছে। এতিয়া গৰম পানী দিম ইয়াতে। সদায় চব্জিত গৰম পানী দিব, তেতিয়া চব্জিৰ টেষ্টটো বেলেগ হয়। এই গৰম পানী দি দিলোঁ। তাৰপিছতে অকণমান লৰাই দিম। এতিয়া আকৌ লৰাই লৈ এনেকৈ লৰাই দি ঢাকনিখন লগাই আকৌ অলপ দেৰি সিজিবৰ কাৰণে 5 মিনিটমান সিজিবৰ কাৰণে এৰি দিম। এতিয়া দেখিছেনে চব্জি কেনেকৈ উতলি আছে। এতিয়া আমি আলু সিজিছেনে চেক কৰি চাম। আলু সিজি গৈছে দেখিছেনে। এতিয়া মাছখিনি দিব পৰা হৈছে। এতিয়া মাছখিনি দি দিম। মাছখিনি দি অকণমান লৰাই দিব। আৰু অকণমান গৰম পানী দি দিম মাছখিনি সিজিবলৈ। গৰম পানী দি
এতিয়া আকৌ 5 মিনিটমান সময় ঢাকনিখন লগাই সিজিবলৈ ৰেডি হ'ব। তাৰপাছতে আকৌ আমাৰ মাছৰ চব্জি আমি ঢাকনিখন খুলি চাইছোঁ, চব্জি দেখিছে হৈ গৈছে কেনেকৈ। মাছৰ চব্জি ৰেডি, ভোলৰ লগত বনোৱা মাছৰ চব্জি। এতিয়া গেছটো অফ কৰি দিছোঁ। অলপ পাছতে বাঢ়ি দেখাম। বাঢ়ি ল'লে দেখিছেনে কিমান ধুনীয়া হৈছে। ভাল লাগিছেনে? যদি ভাল লাগিছে আপোনালোকে ট্ৰাই কৰি চাব। আজিলৈ আহোঁ, বাই বাই।